মই জুবিন মামাক সেৱা জনাইছো আৰু জয় জুবিন মামা আৰম্ভণিতে কৈ লৈছো যিহেতু বিহু বুলি ক'লে আমি জুবিন মামাকে বুজো আৰু লগতে এইবাৰ যিহেতু জুবিন মামাৰ আদৰণিতে আমি বিহু পালন কৰিছো যিহেতু জুবিন মামাই যি আমাক আদৰণি দি থৈ গৈছে আৰু যি আমাক সংস্কাৰ দি থৈ গৈছে সেইখিনি আমি সদায় চলাই নিব লাগিব আৰু পালন কৰিব লাগিব আৰু লগতে যিহেতু জুবিন মামা নাই বহুত বেছি বেয়া লাগিছে কিন্তু যিহেতু বিহু এটা বহুত ডাঙৰ त्योहार হয় আৰু সেয়া জুবিন মামাই আমাক চলাই নিবলৈ সদায় কামনা কৰিছে আৰু সেয়াই আজি কাৰণে জয় জুবিন रंजालि फोरबो बैसागुखौ बरायै दिनै बरायनानै दिनै जोङो खेल दुला गेलेनायजों लोगोसे जोंनि जिबायदि नियम निथिजों जोङो बिदाय हरनांगौ बेजों फिसायैनो जोङो मोनसे जथुम्मा हिसाबै जोङो बैसागु फोरबो बिदाय फोरबो फालिनाय बायदियै फालिनानै जोङो खेल दुला गेलेनानै बेबायदिनो बागुरुम्बा एसे मोसानायजों जोङो मोजाङैनो मोजां दिनैनि समाव जों बिदाय हरनाय जाबाय। বৰখীয়াপুখুৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু বৰখীয়াপুখুৰী মহিলা সমিতি আৰু নেহেৰু সংঘৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো 26 সংখ্যক ৰঙালী বৈশাগু বৰখীয়াপুখুৰী খেলপথাৰত হৈ গ'ল। যোৱাকালিৰে পৰা আৰম্ভ হোৱা আমাৰ এই ৰঙালী বৈশাগু আজি সমাপ্ত হৈছে আৰু এই ৰঙালী বৈশাগত পৰম্পৰাগতভাৱে বিভিন্ন খেল ধেমালি আমাৰ ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু ইয়াৰ লগতে সংগতি ৰাখি আজি মুকলি সভা অনুষ্ঠিত হৈছিল আৰু এই মুকলি সভাত আমাৰ বিশিষ্ট অতিথি মুখ্য অতিথি নিমন্ত্ৰিত অতিথি সকলোৱে আহি সহযোগ কৰি বড়োসকলৰ যি বাগৰুম্বা নৃত্য বড়োসকলৰ যি ৰঙালী বৈশাগু ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ ব্যাখ্যাসমূহ ৰাইজক অৱগত কৰিলে। ইয়াৰ উপৰিও আমাৰ বড়োসকলৰ কৃষ্টি সংস্কৃতি জ্বলাই তোলাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আগবাঢ়ি যাব লাগে আৰু ইয়াৰ যোগেদি কেনেকুৱা একতা মিলা প্ৰীতিৰে ভৱিষ্যতত আমি আগুৱাই যাব পাৰোঁ সেই সন্দৰ্ভত উপস্থিত বক্তাসকলে আমাক কৈ গ'ল। গতিকে আমাৰ এই অনুষ্ঠানটি প্ৰত্যেক বছৰে পতা হয় আৰু এই বছৰতে জাক জমকতাৰে ধুনীয়াকৈ পতা হ'ল, সুন্দৰকৈ অনুষ্ঠিত হৈ গ'ল। গতিকে আমি আজি এই অনুষ্ঠানত মানে যিখিনি হৈ গ'ল তাৰ বাবে আমি ইয়াত যিসকল অংশগ্ৰহণ কৰিলে যিসকলে সহযোগ কৰে তেওঁলোকক আমি ধন্যবাদ।